সৰুটিকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি মই হাইস্কুলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কিছুমান কথা ক'ম বুলি ভাবিছোঁ। ইতিমধ্যে আপোনালোকে LP UP এপইণ্টমেণ্টটো দেখিছে। কেছ চলি আছিলে LP UP এপইণ্টমেণ্টৰ ক্ষেত্ৰত, আৰু সেই কেছ চলাৰ মাজতে এপইণ্টমেণ্ট দি দিয়া হৈছে। কিবা এটা তাৰিখত দিছিলে, তাৰিখটো পাহৰিছোঁ। কিন্তু এতিয়া হাইস্কুলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতো যে তেনেকুৱা কিবা নহ'ব তাৰ আমি অনুমান নকৰাকৈ থাকিব নোৱাৰোঁ। কিয়নো হাইস্কুলতো গ্ৰেছ নন গ্ৰেছক লৈ কেছ চলি আছে, আৰু এই কেছ চলাৰ মাজতে ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট ওলাই গ'ল। আকৌ ছেকেণ্ড প্ৰভিজনেল লিষ্টটো হয়তো ওলাব, আৰু 2 দিনমান পিছত আকৌ এনেকৈ এপইণ্টমেণ্টটো এদিন দিব ডিচেম্বৰৰ ভিতৰত বা জানুৱাৰী মানত হয়তো এপইণ্টমেণ্ট দি দিব। গতিকে তাৰ আমি এটা নিশ্চয়তা দেখিবলৈ পাইছোঁ। গ্ৰেছ নন গ্ৰেছৰ ক্ষেত্ৰত কোৰ্টে যিটো ৰায় দিয়াৰ কথা আছিল সেই এতিয়ালৈকে দিয়া হোৱা নাই। এইটো আকৌ 11 তাৰিখলৈ 11 জানুৱাৰীলৈ পিছুওৱা হৈছে। গতিকে এনেকৈ ডেটৰ পিছত ডেট গৈ আছে। তাৰ পৰা আমি কি অনুমান কৰিব পাৰিম? এতিয়া এনেও ষ্টে হোৱা নাই এপইণ্টমেণ্টটো, বা প্ৰচেছটো ষ্টে হোৱা নাই, বা আগতেই ঘোষণা কৰা হৈছিল যে প্ৰচেছটো ষ্টে কৰিব নোৱাৰে। কিন্তু তাৰ প্ৰমাণ যেন আমি এতিয়া হাতে পাই আছোঁ, আৰু এইটো ষ্টে হোৱাৰ আশা আমি দেখাও নাই। গতিকে এপইণ্টমেণ্ট হৈ যাব, কেছ এনেকৈ চলিয়ে থাকিব। গতিকে সেইটো যেনে আমাৰ লাগিছে। গতিকে যিহেতু LP UP তেনেকৈ আমি আগতে দেখিছোঁ কেছ চলোৱাৰ মাজতে এপইণ্টমেণ্ট দি দিয়া হৈছে, হাইস্কুলৰ এপইণ্টমেণ্টটো যে নিদিব তাৰ কোনো মানে নাই। আকৌ আমাৰ সকলোৰে বাবে এটা বিশেষ ধৰণৰ সুখবৰ পাইছিলোঁ। সেই সুখবৰটো হ'ল ছেকেণ্ড পেজ ওলোৱা। যিহেতু আমাৰ IS অফিচবিলাকক কোৱা হৈছে ছেকেণ্ড পেজৰ কাৰণে পষ্টবিলাক পঠাবৰ কাৰণে, সেই হোৱা লৈ আমি এইটো বুজিব পাৰোঁ যে ছেকেণ্ড পেজ নিশ্চয় ওলাব। গতিকে আমি এই কেছৰ ক্ষেত্ৰত যিহেতু আমি গমেই পালোঁ কেনেকুৱা হ'ল বা কেনেকুৱা নহ'ব, এপইণ্টমেণ্ট হয়তো দি দিব পেজৰ। গতিকে আমি ইলেকশ্যনো যিহেতু পিছুৱাব বুলি গম পাইছোঁ, গতিকে ইলেকশ্যনৰ আগে যে ছেকেণ্ড পেজ দিলেও কামখিনি হৈ যাব, সুকলমে হৈ যাব ছেকেণ্ড পেজৰ এপইণ্টমেণ্টটো, তাৰ আমি আশা কৰিব পাৰিছোঁ, আশা বেঙনি দেখিবলৈ পাইছোঁ। গতিকে আমি ছেকেণ্ড পেজ ওলোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগে। আমি ৰিকুৱেষ্ট কৰিলে হয়তো ছেকেণ্ড পেজ নিশ্চয় ওলাব। আমি দেখিবলৈ পাইছোঁ যে এইবাৰৰ পষ্টকেইটা মেক্সিমাম কণ্টেক্সুৱেল টিচাৰখিনিয়ে ফিল আপ কৰিছে। গতিকে আকৌ আমি এইটো অনুমান কৰিব পাৰোঁ যে কণ্টেক্সুৱেল টিচাৰে এইবাৰ নকৰি আগতে য'ত কণ্টেক্সুৱেল হিচাপে কৰি আছিল তাতেও হয়তো কৰিব পাৰে। গতিকে তেতিয়াহ'লে পষ্ট কমি নাযায়, পষ্ট ঠিকেই থাকিব। আকৌ কিছুমানৰ BEd এতিয়াও নাই, এনেকুৱা কেণ্ডিডেট দেখিব পোৱা গৈছে। কিছুমানে এতিয়াও BEd কৰা হোৱা নাই বা BEdত এডমিশ্যনেই লোৱা নাই। গতিকে তেনেকুৱাখিনিয়ে হয়তো জইন কৰিব নোৱাৰিব। গতিকে যিখিনিয়ে পাছ কৰিছে বা BEd আছে গোটেইখিনিয়ে সকলোকে সাঙুৰি লৈ সেই সকলোখিনিয়ে ছেকেণ্ড পেজ যদি ওলায় সকলোৱে চাকৰি পোৱাৰ সম্ভাৱনা 99% আছে। আকৌ হায়াৰ ছেকেণ্ডেৰী টেটৰ ক্ষেত্ৰত যিটো অনুষ্ঠিত কৰা হোৱা কথা আছিল জানুৱাৰী 10 তাৰিখে, সেইটো পিছুৱাব নে নিপিছাই বহুতেই প্ৰশ্ন কৰিছে। কিন্তু এতিয়াও এইটো নিশ্চিত হোৱা নাই পিছুৱাব যে নিপিছাই। কিন্তু এইবাৰ নিপিছুৱাৰ চান্স যথেষ্ট বেছি, কিয়নো এইবাৰ তেনেকুৱা কোনো ধৰণৰ আন্দোলন নাই। যোৱাবাৰ হাইস্কুল টেটৰ আগত কা আন্দোলনৰ কাৰণে বেন কৰি দিয়া হৈছিলে, সমগ্ৰ অসমখনেই বন্ধ হৈ যোৱাৰ নিচিনা হৈছিল, আৰু যাৰ বাবে পৰীক্ষাটো পিছুওৱা হৈছিল 22 ডিচেম্বৰৰ পৰা 19 জানুৱাৰীলৈ। কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আন্দোলন নাই, কোনো ধৰণৰ হাংগামা হোৱা নাই। গতিকে তাৰ কাৰণে পৰীক্ষা পিছুওৱাৰ চান্স একেবাৰে সীমিত। গতিকে আপোনালোকে আপোনালোকৰ ষ্টাডিবিলাক কৰি যাব পাৰে, নিশ্চিতভাৱে ষ্টাডিবিলাক কৰি যাওক। পৰীক্ষা পিছুওৱাৰ সম্ভাৱনা যথেষ্ট কম আছে। আৰু এটা কথা, তাৰে মাজতে ইলেকশ্যন আহি আছে। গতিকে ইলেকশ্যনৰ আগতে পৰীক্ষা পাতিব, ৰিজাল্ট দিব, এপইণ্টমেণ্ট দিব। গতিকে বহু খৰধৰ হ'ব। গতিকে সেইকাৰণেও হয়তো পৰীক্ষা পিছুওৱাৰ চান্স একেবাৰে কম। গতিকে যদি পিছাই আমাৰ কাৰণেই ভাল, আৰু নিপিছালেও যাতে আমাৰ কোনো ধৰণৰ সমস্যা নহয় তাৰ কাৰণে আমি ষ্টাডিবিলাক কৰি যোৱাটো দৰকাৰ। এইখিনিয়ে কৈ আজি মই এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। ছাবস্ক্ৰাইব কৰিব চেনেলটো, বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আগলৈ ন'টিফিকেশ্যনটো আগতে আপোনালোকে পায়। থেংকছ ফৰ ৱাটছিং, গুড লাক।